অকণমান বাচি আছে চাওক। তো গাইছ ইয়াতে এটা দুখ লগা কথা চাওক গাদ্দা পূৰা খতম আৰু এই চাইডে এইটো অকণমান আগফালে গ'লে মানে পূৰা দ হৈ গ'ল বোলে। Hey guys, welcome back to the another vlog again. So guys, চাব পাৰে এইফালে চাৰিওফালে বানপানী এইটো লাষ্ট ভিডিঅ'টোতো মই কৈছোঁ বানপানীৰ ভিডিঅ' আপোনালোকক দিছিলোঁ। চ' চাওক আকৌ বহুত ডাঙৰ এতিয়াতো এইবাৰৰ বানপানীটো বহুত ডাঙৰ হৈ গ'ল। চ' বৰষুণৰ কাৰণে ভিডিঅ' দিয়া খোৱা নাই এনেকুৱাকৈ। চ' আমাৰ ঘৰৰ ফালেও পানী সোমাইছে, এক আঁঠুমান হৈছে আমাৰ তাতো। চ' ওলাই আহিছোঁ এতিয়া, পানীটো অলপ কমিছে। এইফালে চাব পাৰে পূৰা বানপানী গোটেই মানে খতম আৰু পূৰা ডুবি গৈছে। আগফালে দেখাই আছোঁ আপোনালোকক পূৰা ঘৰ চৰ ডুবি শেষ খতম। ৰাস্তা চাস্তা পূৰা মেইন হাইৱে এইবুলি চাওক, এইটো ৰাস্তাটো আগত গৈ পূৰা ডুবি গ'ল আৰু চাব পাৰে। এয়া চাওক পূৰা এইটো ৰাস্তা এইটো ৰাস্তা হয় পকা ৰাস্তা। এয়া চাওক এইটো পকা ৰাস্তাটো পূৰা পানী পূৰা ইয়াৰ পৰা পূৰা ধামাকা পানী পাৰ হৈ আছে। সৌখন ঘৰ পূৰা ডুবি গৈছে। আগত গৈ আপোনালোকক দেখাই আছোঁ পূৰা ধামাকা বানপানী। আমি এতিয়া পাৰ হ'ব পাৰোঁ নে নাই চাওক। অ' ভাই পূৰা ঠাণ্ডা লাগিছে, কি কৰিব চাওক না এইবোৰ। ইয়াৰ পৰা মানুহ এতিয়া আপ ডাউন কৰিব পাৰিছে নাই, এতিয়া যেনে তেনে পাৰিব লাগে, নাও চাও লৈ এইফালে যাব পাৰিব। চাওক পূৰা ধামাকাকৈ পানী বৈ আছে, পূৰা ভয়ংকৰ ৰূপ আৰু ৰাস্তা পূৰা ডুবি শেষ। ইয়াৰ পৰা এতিয়া গাড়ী মটৰ যোৱা বন্ধ। আগত পূৰা ঘৰ চৰ পূৰা ডুবি আছে, ইয়াত 10-12 ঘৰমান হ'ব নেকি ন, পূৰা ডুবি শেষ খতম। আৰু এই চাইডেও পূৰা ধামাকা পানী হৈ গৈছে, পূৰা 1 আঁঠুমান হৈ গ'ল আমাৰ ইয়াতো। চাওক পূৰা খোজকাঢ়িব পৰা নাই। এইফালে চাওক পূৰা ঢৌ কেনেকুৱা গৈ আছে। যোৱাকালি ইয়াত আমি বস্তা চস্তা উঠাই ৰখাব চেষ্টা কৰিছিলোঁ, কিন্তু পানীটো বহুত বেছি বাঢ়ি থাকিলে, সেইকাৰণে ক'ত থাকিব আৰু এতিয়া। পানীটো যি কি নহওক অলপমান কমিছে যেন পাইছোঁ। এই গছবোৰ পূৰা অকণমান হ'লেও হেৰিটো পাই আছে, পূৰা ভৰকৈ পানীটো গৈ আছে। চ' বৰষুণটোতো ওপৰৰ পৰা দি আছে, তলৰ পৰা পানী। ত' গৈ আছোঁ আৰু লাহে লাহে। ত' দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ পূৰা ধামাকা। ইয়াত চাওক পূৰা বানপানী আৰু পূৰা পানীয়ে এইফালে চাৰিওফালে পানী। ত' বহুত ঠাণ্ডা লাগিছে। ত' গাইছ এতিয়া গৈ অকণমান মাজত পালোগৈ আৰু লাহে লাহে। ত' পূৰা হুডটো বেছি হৈ আছে, আমাক ঠেলি লৈ যাব বিচাৰি আছে। ত' এইবোৰ চাওকচোন, এইবোৰ এসপ্তাহমান হৈছিলে নেকি লগোৱা। চাওক পূৰা ভাঙি চুৰ মাৰ হৈ গ'ল। এই বস্তাবোৰ যোৱাকালি আমি ইয়াত উঠাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু উঠোৱা হৈছিলে আৰু কি কৰিব, পানীটো বহুত ডাঙৰ হৈ গ'ল, সেইকাৰণে উঠালৈ এতিয়া লৈ গ'লগৈ আৰু পানীটো ডাঙৰ হৈ গ'ল পূৰা। এয়া চাওক আৰু চৰকাৰক এটাই অনুৰোধ যে যিটো নেকি বস্তু বনাই সেইটো ভালকৈ অকণমান বনাই দিয়ে যেন। তো ৰাস্তা পূৰা খতম, ইয়াত পূৰা শিলগুটি উৰাই খতম। চাওক আগত গৈ আছে ঘৰবোৰ গৈ আছে। এইফালে ঘৰটো চাওক আপোনালোকক দেখাই আছোঁ। অ' ভাই পূৰা অকণমান বাচি আছে আৰু ডুবি যাব আৰু নহ'লে ঘৰটো অকণমান বাচি আছে। ত' গাইছ পূৰা মানে খতম। চাওক পূৰা মোৰ ইয়াত 1 আঁঠু হৈ গৈছে। চ' এইফালে চাব পাৰে আগত পানীটো চাওক, ঢৌ চাওক, আপোনালোকে নিজে চাওক পূৰা ঢৌ চাওক। ইয়াত যদি মানুহ গিৰিব লাগিলে খতম আৰু এইফালে ডাইৰেক্ট উটুৱাই নিব, মানুহটোৰ বাচা চান্স নাই আৰু এইটো। আৰু এইফালে ঘৰ এটা আছে, আপোনালোকক দেখাই আছোঁ এইটো ঘৰটো। ইয়াত 10-20 ঘৰমান হ'ব চাগে, পূৰা ডুবি আছে গাঁওখন। ত' আমাৰ এই ঘৰ চাইডেও পূৰা পানী হৈ গৈছে 1 আঁঠুমান। বৰষুণো দি আছে ইফালে, পূৰা বহুত বেছি ঠাণ্ডা লাগিছে। এয়া চাওক ঘৰখন অকণমান আৰু আছে আৰু ডুবিবলৈ, অকণমান বাচি আছে চাওক। ত' গাইছ চাব পাৰে, এয়া চাওক গৰু চৰু ৰাস্তাত বান্ধা আছে এনেকুৱাকৈ। চ' পূৰা আৰু ডুবি চুবি শেষ, ৰাস্তা চাস্তা পূৰা খতম। আৰু গ'লে আপোনালোকক দেখাই আছোঁ গৈ। চ' এয়া চাওক এইবোৰ ঘৰ আছিলে এইবোৰ। চ' পূৰা পানীয়ে ৰাস্তাৰ পূৰাই পানী আৰু ঘৰ চৰ। মানুহবোৰ এতিয়া ক'ত বা আছে, এতিয়া ক'ৰবাত কেম্প পাতি থাকিব লাগে। এতিয়া যাতে যায় আৰু একো নহয় মানুহ। আৰু আগলৈ গৈ আছোঁ, পূৰা ধামাকা আৰু পানী। এই চাইডে চাওক ঘৰ এখন ডুবি আছে, পূৰা ধামাকা পানী হৈ আছে। চ' যিমান পাৰে জল্দি ভাল হৈ যাওক, এইটোৱে প্ৰে কৰিছোঁ আৰু প্ৰে ফৰ আছাম। চ' গাইছ প্ৰে ফৰ আছাম বুলি কৈ আছোঁ আমি সকলোৱে। কি কৰিম আৰু প্ৰে ফৰ আছাম বুলি ক'লেও আমিতো এইটো একো কৰি দিব নোৱাৰোঁ ন। ইলেক্ট্ৰিক কিবাও ডুবি আছে ইয়াত পষ্ট। চ' গাইছ এইফালে চাওক, ইয়াৰ ঘৰ এখন ডুবি আছে, চাংঘৰ আছিলে নেকি, পূৰা বাচি আছে, অলপমান বাচি আছে আৰু। যোৱা ৰাতি ডুবিছিলে নেকি, এতিয়া পানীটো অকণমান কমি ডুবিছিলে ন। কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ? অসুবিধা হৈছে ন, খোৱা বোৱা কিবা অসুবিধা হৈছে? ওলোৱা সোমোৱাটো একো অসুবিধা মানে? আৰু গৰুবোৰ ক'ত থৈছে? গৰু ছাগলী আছে?
অঁ আৰু কিবা বেমাৰ চেমাৰ হোৱা নাই আপোনালোকৰ? অঁ চ' গাইছ ইয়াতো চাব পাৰে পূৰা ধামাকা ইয়াত পানী ৰাস্তাত পূৰা পানী ভৰভৰকৈ গৈ আছে পূৰা পানী কেনেকৈ বৈ আছে আৰু এইটো ৰাস্তাটো শুনামতে এইটো গাদ্দা হৈ গ'ল বুলি কৈছে পূৰা খতম আৰু গাইছ কি কৰিব ৰাস্তা বৰবাদ এয়া চাওক গাদ্দা পূৰা খতম আৰু এই চাইডে এইটো অকণমান আগফালে গ'লে মানে পূৰা দ হৈ গ'ল বোলে বস্তুটো বহুত দ সোমাই দিলে বোলে গাইছ এইফালে আগফালে পূৰা ৰাস্তাটোক পূৰা খান্দি দিলে বুলি কৈছে চ' এতিয়া যাবতো নোৱাৰি আৰু আগফালে মানুহ চানুহ পূৰা ডুবি যায় বুলি চ' কি কৰিব আৰু এইফালে পূৰা পানীয়ে সৌফালে এখন ঘৰ আছে সেইটো আপোনালোকক জুম কৰি দেখাব চেষ্টা কৰিম এইফালে চাওক পূৰা গছে গছ তাৰ মাজত এখন ঘৰ আছে তাত পূৰা পানী চানী ডুবি শেষ গাইছ চাব পাৰে ইয়াৰ গৰুবোৰ দেখাই দিয়ে গৰুবোৰ চ' ইয়াত পানী পাৰ হৈ গৈছিলে এতিয়া অকণমান কমি ভাল এতিয়া পানীটো নাইকিয়া হৈ গৈছে পূৰা পানীটো পাৰ হৈ ইয়াত পূৰা ঘাঁহবোৰ পূৰা বোকা হৈ গ'ল এই যদি বোকা ঘাঁহবোৰ খাই থাকে গৰুবোৰ মৰি যোৱাৰ চান্সটো আছে বেছি চ' গাইছ এইখন গাঁৱত যদি এবাৰ বৰষুণ পৰিব লাগিলে ত' বৰষুণৰ ৰখাৰ একো নামেই নলয় যেতিয়ালৈ পানী ডাঙৰ হৈ নাযায় ইয়াৰ পৰা যদি মানুহবোৰ খেদাই নিদিয়ে তেতিয়ালৈকে বৰষুণ ৰখাৰ নামেই নলয় ইয়াত চ' চাব পাৰে পূৰা ধামাকা পানী এতিয়া মই কি কৰিম গাইছ মইতো ভিডিঅ' কৰিবলগীয়া মানুহ আৰু ভিডিঅ' কৰিমেই আৰু মইতো একো হেল্প কৰিবতো নোৱাৰোঁৱে আমাৰ নিজৰ তাতে পূৰা বানপানী হৈ আছে চ' এনেই অকণমান ধেমালি কৰিলোঁ বুলি আপোনালোকে বেয়া নাপাব তথাপি আমাৰ তাতো পূৰা ধামাকা পানী হৈ আছে ত' আপোনালোকৰ কাৰণে অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ গাইছ চাব পাৰে চব ইমান বহুত ডাঙৰ পানী ৰাস্তাৰ ওপৰত পূৰা ৰাস্তা চাস্তা শিলগুটি পূৰা ওলাই দিছে পানীয়ে ধামাকা ইয়াত বানপানী আছে চাব পাৰে ইয়াৰ ঘৰ চৰ পূৰা ডুবি আছে দেখাই দিয়ে এইফালে ঘৰ ফালে পূৰা ডুবি শেষ চব গৈ খতম ইফালে চব ৰাস্তাৰে আপুনি চাব পাৰে আপোনালোকে লগৰবোৰ গৈ আছে চাব পাৰে ইয়াত পূৰা ধামাকা পানী পূৰা সুত কেনেকৈ বৈ আছে চাওক ভৰকৈ গৈ আছে পূৰা ধামাকাকৈ ইয়াত পূৰা খোজকাঢ়িব পৰা নাই মই যদি অকণমান যদি স্লিপ খাওঁ নহয় ডাইৰেক্ট সেইফালে ভুমকৈ ডাইৰেক্ট মোক লৈ যাব এইফালে চ' গাইছ অকণমান সাৱধানে মই খোজকাঢ়ি আছোঁ এইফালে চাব পাৰে পূৰা ঢৌ এনেকৈ উঠি আছে পূৰা ভৰকৈ উঠি আছে পূৰা মই তাতে যেনে তেনে খোজকাঢ়ি আছোঁ আৰু অকণমান যদি স্লিপ খাওঁ নহয় ডাইৰেক্ট ভুমকৈ এনেকৈ সোমাই লৈ যাওঁ মোক ডাইৰেক্ট খতম মই ত' এয়া চাওক পূৰা ধামাকাকৈ পূৰা সুত গৈ আছে চ' ভৰকৈ গৈ আছে ত' গাইছ মই যেনে তেনে পাৰ হৈ গৈ আছোঁ যে অকণমান পানী বৰষুণো দি আছে ওপৰৰ পৰা তলত পানী ওপৰৰ পৰা বৰষুণ ত' শিলগুটি পূৰা গছকা খাইছোঁ আৰু অকণমানতে স্লিপ খোৱা নাই তাত অকণমান আগত ত' আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি আছোঁ আৰু বানপানীত আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ চ' ভিডিঅ'টো আগলৈ চাই থাকক গাইছ যেনেতো মই পাৰ হৈ আহিলোঁ এতিয়া চ' কি কৰিব আৰু গাইছ এয়াই অসম আমাৰ চ' পূৰা বানপানী চাওক পূৰা খতম আৰু কি দেখাম আৰু আপোনালোকক বাৰে এইটোৱে ত' এতিয়া গৈ আছোঁগৈ ঘৰত চ' আৰু শুনামতে এজন বয়সস্থ মানুহ এজনৰ মৃত্যু বুলি শুনি পাইছোঁ ত' কিহৰ কাৰণে কি বা মৃত্যু হ'ল আপোনালোকক অকণমান আগত গৈ সোধাই আছোঁ মানুহ এজনৰ লগত চ' গাইছ ইয়াতে এটা দুখ লগা কথা চ' এয়া আমাৰ ছাৰ এজন আহিছে তাক এতিয়া সুধিলেও চ' ছাৰ ঘটনাটো কি আছিলে ঘটনাটো কি হ'ব আৰু মানে মানুহজন কেনেকৈ মৰিলে মানুহজন এনেকুৱা মানে অকলশৰীয়াকৈ থাকিলে মাইকীটো এই বোৱাৰীটো মানে আনিব বিচাৰিছিলে মানুহটো ঘৰত অকলে আছিলে নেকি অকলে আছিলে পানী সোমাইছিলে ভিতৰত পানী হৈ গ'ল মানে মানুহবোৰ ক'ত গ'ল সিহঁতৰ ঘৰৰ মানুহ সিহঁতৰ ঘৰৰ মানুহবোৰ এই অলপ বাম জেগা আছিলে তাতে ঘৰত আহিলে ঘৰত আৰু কোন আছিলে ল'ৰা দুটা বোৱাৰীটো লৈ কিনি আহিলে সৰু কেঁচুৱা ল'ৰা আৰু বেমাৰ আছিলে নেকি লগত বেমাৰো আছিলে মানুহটো বয়সস্থ মানুহ আছিলে নেকি 60মান 65মান হ'লে হয় ভাত চাত বনাব পৰা নাই মানে ঘৰৰ ভিতৰত পূৰা পানী সোমাই গৈছে পূৰা চৌকা পূৰা ভিজি কিহৰ পৰা আপোনালোকে আপডাউন কৰি আছে এতিয়া আমি নাৱৰ পৰাই আপ ডাউন কৰি আছোঁ নাও নাথাকিলে এনেই খোজকাঢ়িও যাওঁ এক কঁকাল এক বুকু হৈ আৰু গৰু ছাগলীবোৰ এনেকৈ ৰাস্তাতে ৰাখিছোঁ আৰু অলপ বাম জেগাত চ' গাইছ এতিয়া মই বৰ্তমান ঘৰত গৈ আছোঁগৈ চ' গাইছ ভিডিঅ'টো কেনেকৈ পালে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ চ' কি কৰিব আৰু গাইছ জল্দি ভাল হৈ যাওক এইটো কামনা কৰিছোঁ চ' আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ চ' লগ পাই আছোঁ নতুন এটা ব্লগত নতুন এটা ভিডিঅ'ত
আজিলৈ ইমানতে চ' বি ছেফ এণ্ড ৰাইট ছেফ চব সকলো ভাল হৈ যাওক এতিয়া কামনা কৰিছোঁ বি ছেফ এণ্ড ৰাইট ছেফ গাইজ টিল দেন টাটা বাই বাই গাইজ বাই বাই